নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ চাগে ভালেই, মোৰো ভাল। এয়া মই আজি কিহৰ জোল বনাইছোঁ নিশ্চয় ধৰিব পাৰিছে চাগে। এয়া হৈছে আৰু ৰৌ মাছৰ জোল। যেতিয়াৰ পৰা বুজা হৈছোঁ তেতিয়াৰ পৰাই গম পাইছোঁ আমাৰ মাহঁতে ভাদ্ৰ মাহত আৰু ৰৌ মাছৰ জোলেৰে এদিন হ'লেও খুৱায়ে। সেয়েহে ভাবিলোঁ, বজাৰলৈ গৈছিলোঁ, ঔটেঙা দেখা পাই দুটা উঠাই আনিলোঁ আৰু লগতে মই এটা ৰৌ মাছো কিনি আনিলোঁ। আপোনালোকে ভাদ্ৰ মাহত ঔটেঙা ৰৌ মাছেৰে খায় নে নাখায় কমেণ্টত জনাবচোন। এতিয়া মই মাছখিনি ধুই লৈছোঁ আৰু ইয়াতে মই নিমখ আৰু হালধি মিলাই ফ্ৰাইৰ বাবে তৈয়াৰী কৰি ল'ম। কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হোৱাত মই ৰিফাইন তেল দি দিছোঁ। মই মাছখিনি ৰিফাইন তেলেৰে ফ্ৰাই কৰি ল'ম। সৰিয়হৰ তেলেৰেও ফ্ৰাই কৰি ল'ব পাৰি, টেষ্টি হয় সৰিয়হৰ তেলেৰে ফ্ৰাই কৰি ল'লে। এয়া দেখিছেনে মোৰ মাছখিনি ফ্ৰাই হৈ গ'ল। আটাইবোৰ মাছ মোৰ এনেদৰে ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই ঔটেঙা এটা কাটি লৈছোঁ, এনেদৰে পিচ পিচকৈ কাটি লৈছোঁ। গেছটো জ্বলাই লৈ এতিয়া মই কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হোৱাত মই সৰিয়হৰ তেল দি দিছোঁ। তেল গৰম হোৱাত মই এচামুচমান পাঁচফোৰণ আৰু 3টা শুকান জলকীয়া দি দিছোঁ। এটা বিলাহী কাটি ৰাখিছিলোঁ, সেয়াও মই দি দিছোঁ। এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম। আপোনালোকে টেঙাৰ জোল বনালে কেনেদৰে খাই নাজানো, আমি হ'লে টেঙাৰ জোল খালে একো মছলাই ইউজ নকৰোঁ। বিলাহীখিনি ফ্ৰাই হোৱাত মই ঔটেঙাখিনি এতিয়া দি দিছোঁ। অকণমান সময় ঔটেঙাখিনি ফ্ৰাই কৰি ল'ম। ঔটেঙাৰ জোলটো দিবৰ বাবে মই এতিয়া অকণমান চুজি লৈছোঁ। ইয়াতে মই অকণমান আকৌ আটাৰ গুড়ি ল'ম। এতিয়া মই এইখিনি পানী দি পেলাই মিলাই ল'ম, অকণমান পনীয়া কৰি ল'ম। আটাৰ গুড়ি আৰু চুজিৰ সলনি আপোনালোকে আলু বইল কৰি নতুবা চাউলৰ গুড়িও ইউজ কৰিব পাৰে, তেতিয়া হ'লেও বহুত টেষ্টি আৰু সোৱাদ হয়। এয়া দেখিছেনে মোৰ ঔটেঙাখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই চুজি আৰু আটাৰ পেষ্টটো ঢালি দিম ইয়াতে। এনেদৰে চিম্পুলকৈ ঔটেঙাৰে ৰৌ মাছৰ জোল বনাই খাবচোন, বহুত টেষ্টি আৰু সোৱাদ হয় খাবলৈ। এতিয়া মই টেঙাৰ জোলটোত দিম সোৱাদ অনুপাতে নিমখ। অকণমান টেঙাৰ জোলত নিমখ বেছিকৈ দিলে খাবলৈ সোৱাদ হয়। আৰু মই ৰং গুড়াও দি দিছোঁ আৰু মই ইয়াতে একো ইউজ নকৰোঁ। এতিয়া মই জোলটো উতলিব দিম। উতলিলে মাছখিনি দি দিম। মাছবোৰ দিয়াৰ পিছত মই প্ৰায় 10-15 মিনিটমান সময় ভালদৰে উতলিব দিম। যিমানে উতলিব টেঙাৰ জোল খাবলৈ টেষ্টি আৰু সোৱাদ হয় বহুত। আপোনালোকৰ কোনোবাই যদি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, ৰিকুৱেষ্ট কৰিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব। মই ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে ন'টিফিকেশ্যনবিলাক পাই থাকিব। কোনোবা যদি বন্ধু বান্ধৱীয়ে মোৰ লগত ফ্ৰেণ্ড হ'ব বিচাৰে তেতিয়াহ'লে প্লিজ কমেণ্ট এটা কৰি জনাব। এয়া দেখিছেনে মোৰ জোলটো হৈ গ'ল। এতিয়া মই আপোনালোকৰ মাজত পৰিৱেশন কৰিম। মাছৰ যে তেলখিনি পাইছিলোঁ সেয়াৰে বনালোঁ মই। চিমলা মিৰ্চি আৰু আলুৰে ফ্ৰাই কৰি দিলোঁ। আৰু মোৰ পুৰণীয়া বন্ধু বান্ধৱীসকলক অশেষ অশেষ ধন্যবাদ জনালোঁ। মোৰ হাফ চেঞ্চুৰী হ'ল। এনেদৰে আগলৈকে ছাপোৰ্ট কৰি থাকিব আৰু ময়ো পৰালৈকে আপোনালোকক ছাপোৰ্ট কৰি যাম। এয়া দেখিছেনে মোৰ টেঙাৰ জোলটো আপোনালোকৰ মাজত পৰিৱেশন কৰিছোঁ। ইমান ধুনীয়া হৈছে খাবলৈ আৰু টেষ্টি আৰু সোৱাদ লগা হৈছে। কালাৰটোও ধুনীয়া হৈছে। আপোনালোকে যেনেদৰে খায় তেনেদৰে খাব। ভাদ্ৰ মাহত ৰৌ খাব দেই কিন্তু পাক্কা। এতিয়া ৰাখিছোঁ, পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। বাই বাই।